বজাৰত যেতিয়া আমি পাচলি বা আন খোৱা বস্তু কিনিবলৈ যাওঁ আটাইতকৈ ডাঙৰ আৰু চিকমিকাই থকা পাচলিটোলৈহে আমাৰ চকু যায় কিন্তু আমি এবাৰ হ'লেও ভাবি চাইছোনে পাচলিৰ নামত যে আমি স্লো পয়জন পান কৰি আছো আমি নিজাতেই আমাৰ জীৱনটো তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছো প্লিজ কথাটো এবাৰ বুজিবলৈ চেষ্টা কৰক কিছুমান অসাধু ব্যৱসায়ী মাত্ৰ কেইটামান টকাৰ কাৰণে হাজাৰজনৰ জীৱনলৈ বিপদ নমাই আনিবলৈ কুণ্ঠাবোধ নকৰে লাও কোমোৰা আদি ৰাতিটোৰ ভিতৰতে বিক্ৰী কৰিবলৈ এইবিলাকত অক্সিটচিন নামৰ হৰমন বেজিৰে ভৰাই দিয়ে এই হৰমনে মানুহৰ হাড়বিলাক কোমল কৰি দিয়ে আপোনালোকে জানে যে আম কল আদি ৰাতিটোৰ ভিতৰতে পকিবলৈ কাৰ্বাইড ব্যৱহাৰ কৰে এই কাৰ্বাইডে শৰীৰত কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰে বিলাহী ডালিম আদি অধিক ৰঙা হ'বৰ বাবে অথবা সেউজীয়া শাক-পাচলি অধিক সেউজীয়া কৰিবৰ বাবে কিমান যে বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে এই ৰাসায়নিক দ্ৰব্যবিলাকে আমাৰ শৰীৰত বিভিন্ন ধৰণে ক্ষতি কৰাৰ লগতে কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰে আমাৰ সুস্থ স্বাস্থ্যৰ বাবে সতেজ শাক-পাচলি আৰু ফল-মূল কিমান প্ৰয়োজন তাক মই নকলেও হ'ব কিন্তু সমস্যাটো হ'ল আমাৰ চাৰিওফালে সহজলভ্য খাদ্যবস্তুৰ 90% বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে তেনেহ'লে উপায় কি আজি মই আপোনালোকক কম এটা সহজ উপায়ৰ কথা যাৰ সহায়ত আপোনালোকে সহজেই বিষাক্ত দ্ৰব্য মিহলি হৈ থকা শাক-পাচলি বা ফল-মূল আদি চিনাক্ত কৰিব পাৰিব মেলাকাইট গ্ৰীণ সেউজীয়া শাক-পাচলি অধিক সেউজীয়া কৰিবৰ বাবে এইবিধ বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰা হয় বজাৰত পাচলি কিনিবলৈ যাওঁতে আপুনি লগত অকণমান কপাহ লৈ যাব আৰু কপাহ টুকুৰা লিকুইড পেৰাফিন নামৰ এবিধ দ্ৰব্যত তিয়াই নিব এই লিকুইড পেৰাফিন নামৰ দ্ৰব্যটো আপুনি সহজেই কিনিবলৈ পাব বা আপুনি অনলাইনত কিনিব পাৰে যদি আপোনাৰ কিবা সন্দেহ হৈছে তেতিয়া কপাহৰ টুকুৰাটো পাচলিৰ ওপৰত অলপ ঘঁহাই দিব যদি পাচলিবিলাকত এই বিষাক্ত দ্ৰব্য মিহলি হৈ আছে তেতিয়াহ'লে কপাহ টুকুৰাত লাগি আহিব তেতিয়া কি কৰিব ফুড ছিকিউৰিটি ষ্টেণ্ডাৰ্ড এক্ট 2006 ৰ অধীনত আপুনি যদি কমপ্লেইন কৰে তেতিয়াহ'লে বিক্ৰেতাজনৰ 2 লাখ টকাৰ জৰিমনাৰ লগতে আজীৱন কাৰাবাস খাটিবলগীয়া হ'ব পাৰে গ্ৰীণ মটৰ আদি বিশেষকৈ পেকেটত থকা খাদ্যবস্তুবিলাকত সাধাৰণতে মেলাকাইন গ্ৰীণ নামৰ এবিধ বিষাক্ত দ্ৰব্য মিহলোৱা হয় তাক আপুনি কেনেকৈ জানিবৰ বাবে আপুনি তাৰ দুটামান মটৰ গুটি অথবা খাদ্যবস্তুৰ এটা অংশ অলপ পানীত 30 মিনিটমান সময় তিয়াই থৈ দিব যদি পানীখিনিত ৰং বিয়পি যায় তেতিয়াই জানিব মটৰখিনিত এই ৰাসায়নিক দ্ৰব্য মিহলোৱা আছে কোৱা হয় আপেল খালে আমাৰ ওচৰলৈ ডাক্তৰ আহিব নোৱাৰে কিন্তু বজাৰত পোৱা চিকমিকাই থকা ৰঙা ৰঙা আপেল খালে আপুনি সোনকালে ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে কিন্তু এইবিলাক আপেল মমেৰে পলিচ কৰি থোৱা হয় যাতে চিকমিকাই থাকে এইটো কথা আপুনি সহজেই পৰীক্ষা কৰিব পাৰিব তাৰ কাৰণে আপোনাক লাগিব এখন ব্লেড অথবা এখন ছুৰী এতিয়া আপুনি ব্লেড বা ছুৰীখনে আপেলটোৰ ওপৰত লাহে লাহে চুচি দিয়ক যদি ছুৰীখনত বগা বগা কিবা লাগি আহে তেতিয়া জানিব আপেলবিলাক মমেৰে পলিচ কৰি থোৱা আছে এতিয়া মই আপোনাক এনেকুৱা কেইটামান কথা ক'ম যিকেইটা কথা যদি আপুনি মনত ৰাখে তেতিয়াহ'লে আপুনি নিজৰ লগতে আনৰো জীৱন ৰক্ষা কৰিব পাৰিব প্ৰথম কথাটো হ'ল সদায় আমি বতৰৰ ফল খাব লাগে আবতৰীয়া সময়ত ওলোৱা ফলত অথবা পাচলিত বেছি পৰিমাণে ৰাসায়নিক দ্ৰব্য মিহলোৱা থাকে দ্বিতীয়তে পাৰিলে পেকেটৰ ভিতৰত থকা যিকোনো খাদ্য দ্ৰব্য এৰাই চলক তৃতীয় কথাটো হ'ল ডাঙৰ ডাঙৰ লোভনীয় হাইব্ৰিড পাচলি ত্যাগ কৰিব যদি কোনো খাদ্য দ্ৰব্য আপুনি ঘৰলৈ আনে আৰু যদি আপোনাৰ সন্দেহ হয় তেতিয়াহ'লে আপুনি সেই খাদ্য বস্তুখিনি অথবা পাচলিখিনি ভিনেগাৰ পানীৰে ধুওক তাৰ পাছতহে ফ্ৰিজত ৰাখিব এনে কৰিলে বহুতো হানিকাৰক দ্ৰব্য আঁতৰি যায় প্ৰকৃত কথাটো হ'ল আমি সকলো সজাগ হ'ব লাগিব আমাৰ সচেতনতাইহে এনে অসাধু ব্যৱসায়ীসকলক বাধা দিয়াৰ লগতে আন 10 জনৰ জীৱন ৰক্ষা কৰিব এনেকুৱা মানুহৰ জীৱনক লৈ হেতালি খেলা কাম দেখিলে নীৰৱে নাথাকি কমপ্লেইন কৰক আপোনাৰ নিজৰ জীৱনটোৰ লগতে আপোনাৰ প্ৰিয়জনৰ জীৱনৰ কথা ভাবি আপুনি কি কৰিব কমেণ্ট ছেকশ্যন আপোনাৰ ধন্যবাদ